অৱস্থা একেবাৰে বেয়া কি কবি আৰু চা না একদম মানে টোপনি মৰা নাই যেনেকা 7 দিন 8 দিন তেনেকা শুই আছে এক্সিডেণ্ট হৈছে তাতে খতৰনাক এক্সিডেণ্ট এয়া চাওক গড় আৰু হৰিণ দেখি পালোঁ হেল্ল' দোস্ত ৱেলকাম বেক মাই ইউটিউব চেনেল আপোনালোকক মোৰ এটা নতুন ভ্লগলৈ স্বাগতম কি ক'ম আৰু একেবাৰে অৱস্থাই বেয়া চাচোন চা কেনেকৈ বেগ লৈ গৈ আছোঁ এইটো এটা আৰু পিছপিনে এটা বেগ মানে ইমান বেগ লৈ গৈ আছোঁ না কি ক'ম আৰু অৱস্থা একেবাৰে মানে কি কবি আৰু চাকৰি বাকৰি নাই আৰু ঘৰৰ পৰা মানে পঠিয়াই দিছে আৰু ক'ৰবাত জেগাত এনেকৈ কাম কৰি থাক ক'ৰবাত তো তেনেকৈ আৰু ময়ো কি কৰিম আৰু এনেকৈ মানে এনেকৈ সদায় শুনি বৰ হৈ গ'লোঁ দেই তো ভাবিলোঁ এটা কাম পালোঁ সেই কাম মানে পোৱাৰ কাৰণে মানে কৰিবলৈ গৈ আছোঁ তাকে মানে কি ক'ম আৰু এতিয়া আৰু ঘৰৰ পৰা আৰু বিদেশলৈ থাকিব যাব লাগিব আৰু উপায় নাই ল'ৰাৰ জীৱন হয় ভাই কিবা নহ'লে কিবা এটা কৰি খাবই লাগিব গৈ আছোঁ আৰু এনেকুৱা একো নহয় মই মামা ঘৰত থাকোঁ মামা ঘৰৰ পৰা মানে ঘৰ গৈ আছোঁ আজি অকণমান তাকে মানে আৰু বেগ চেগ লৈ গৈ আছোঁ আৰু তো আমাৰ ঘৰ মানে গোলাঘাট তো মই মামা ঘৰত বঙাইগাঁৱতে থাকোঁ তো আজি যাম মানে যাবলৈ ওলাইছোঁ মানে গৈয়ে আছোঁ মানে ষ্টেচনত যাম এতিয়া ষ্টেচনৰ পৰা মানে ৰেলত যাম ৰেলৰ পৰা মানে বাছত যাম তো এই যিও যাম মানে এই জাৰ্ণিটোত মানে আপোনালোকক বহুত বস্তু দেখি পাব তো আপোনালোকে সেই বস্তুবোৰ মানে দেখুৱাম মানে বহুত বস্তু দেখি পায় তো মই গৈছোঁ আগতে মানে ভালেকেইবাৰ তো তেতিয়া আগতে এনেকুৱা ভিডিঅ' বনোৱা নাছিলোঁ তো ভাবিলোঁ আজি মানে ভিডিঅ' বনাই যাম আপোনালোকক দেখুৱাই যাম অকণমান তাৰ মানে যাওঁতে কেনেকুৱা বস্তু দেখি পায় কেনেকুৱা আৰু মোৰ লগত কি ঘটে মানে চব দেখুৱাম আপোনালোকক তো ভিডিঅ'টো চাই থাকিব শেষলৈকে বহুত ধুনীয়া পাব মজা আমি এতিয়া উঠিলোঁ গৈ আছোঁ আৰু Close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase. গৈ আছোঁ আৰু ভিডিঅ' আছে আমাৰ ইউটিউব চলাই সৰু সুৰা আমি দুটাই একে সৰু সুৰা ছাবস্ক্ৰাইব কৰিব চেনেলটা গৈ আছোঁ আৰু লাহে লাহে কৰি ৰাতিপুৱাৰ বতাহ খাই মানে বহুত ঠাণ্ডা খাই গৈ আছোঁ এতিয়াহে এনেকা কিন্তু পিছত গৈ অৱস্থা বেয়া হ'ব চাই থাকিব এইখনে হৈছে গোৱালপাৰা চাহ বাগিচা ছয়গাঁও আহি পালোঁ ক্ৰচিং হ'ব আৰু ট্ৰেইন ৰখি আছে কি কৰিবি আৰু লোকেল ট্ৰেইন হয় জানই পেচেঞ্জাৰ ট্ৰেইনবোৰ কেনেকৈ খেটেককৈ আহে ৰখি আছোঁ আৰু মিৰ্জাত মানে এইবোৰ বনাই এইটো হৈছে ইকম টাৱাৰ য'ত SSC এক্সাম হয় আৰু বহুতো এক্সাম হয় কিন্তু SSC বুলি মানে SSCটোৱে জানো এইখন দীপৰ বিল কিন্তু দীপৰ বিলত বৰ্তমান পানীয়ে নাই শুকাই গৈছে একদম কম আছে দীপৰ বিলখন জানানে নাই পুখুৰীৰ কাৰণে বিখ্যাত কিন্তু দেখিবলৈ পুখুৰীয়ে পোৱা নাই এতিয়ালৈকে এটাও দেখিবলৈ পুখুৰী পোৱা নাই Leading us, and love is all we'll ever try. এই ৰেল লাইনটো মানে শৰাইঘাট এইটো হৈ যায় গুৱাহাটী ষ্টেচনত আহি পালোঁ এয়া ৰেল ষ্টেচন চাওক এই হৈছে গুৱাহাটী ৰেল ষ্টেচন ওপৰৰ পৰা উঠিলে আপোনালোক ভালকৈ দেখিব পালোঁ কিমান ডাঙৰ উঠো আৰু যাবই আৰু লেট হ'ব পাৰে ৰাতিপুৱাৰ মানে ভাত খাই আহিছোঁ তথাপিও মানে এতিয়া একো খোৱা নাই মানে অকণমান খাইছোঁ তো বহুত ভোক লাগিছে তো দোকানৰ পৰা কিবা আনিব গৈ আছোঁ মানে খাবৰ কাৰণে বৰ্তমান গুৱাহাটী ৰেল ষ্টেচন বহুত চাফা চাওক না কেনেকৈ চাফা হৈ আছে মানে এটা হেৰি নাই এইখনে হৈছে আমাৰ যোৱা ট্ৰেইনখন চাওক না কিমান দীঘল হয় ইয়াৰ পৰা চালে একদম এই পিনে বহুত লম্বা কি খাবি আৰু পানী আৰু এয়া কেক ল'লোঁ তাকে খাম আৰু এই খাই পেলাই যাম আৰু কেক খাই আছোঁ কেক ট্ৰেইনখন যাবই আমাৰ যাওঁ আৰু
গৈ আছোঁ আমি এতিয়া শৈবৰ গাঁও গুৱাহাটীৰ পৰা আমাৰ ট্ৰেইনখন লৰিলে মানে গৈ আছে আৰু ভাবিছিলোঁ ট্ৰেইনখন চেঞ্জ কৰিব লাগিব নেকি মানে এয়াৰপৰ্ট আছে না হোৱাইট ষ্টেল তাৰপিছত চালোঁ প্লেটফৰ্মৰ 6 নম্বৰত মানে ৰখি আছে তো নহয় ইখনে আমি যিখন মানে আহিছোঁ সেইখন ট্ৰেইনহে গৈ আছে কি কবি আৰু মানে বহি বহি অনিচ্ছা লাগি গ'লে গুৱাহাটী আহোঁতে তো ইমান দূৰ যাবলৈ বাকী আছে নগাঁও শৈবৰ গাঁৱৰ পৰা মানে আৰু কি ক'ম আৰু ঘৰ আজি দিনটো মানে একদম অৱস্থা একেবাৰে শেষ পাব তথাপিও যাবই লাগিব আৰু গৈ আছোঁ আৰু এটা বস্তু ভাল লাগিলে মানে গুৱাহাটীৰ মানে ষ্টেচনটো মানে আগতছে বহুত চাফা কৰিছে মানে এতিয়া অকণমান ইমান লেতেৰা নাই বহুত ভাল লাগিলে দেখি Yeah, no, I don't wanna waste what's left. And on we'll go through the wastelands, through the highways, till my shadow turns to sun rays. And on we'll go through the wastelands, through the highways, and on we'll go. চাওকচোন এইপিনে ধান পকিলে ধান কাটিয়ে আছে আৰু আমাৰ পিনে এতিয়ালৈকে ষ্টাৰ্টেই হোৱা নাই চা না একদম মানে টোপনি মৰা নাই যেনেকা 7 দিন 8 দিন তেনেকা শুই আছে আমি শৈবৰ গাঁও আহি পাম আৰু মানে এটা ষ্টেচন আছে এইটো ষ্টেচন ৰখি আছোঁ এইটো আৰু ষ্টেচন নামিব লাগিব তাতে নামিম তাতে পৰা আৰু বাছ ধৰিব লাগিব বাছে পাওঁতে ধৰা পাম এটা পাম আৰু ঘৰৰ ফালে মোক যাম আৰু আমি শৈবৰ গাঁও আহি পালোঁ এতিয়া আমি বাছ ধৰিবলৈ গৈ আছোঁ যোৰহাটৰ বাছ গৈ আছোঁ আমি বাছত ট্ৰেভেলাৰ আছোঁ ট্ৰেভেলাৰ পালোঁ ট্ৰেভেলাৰ গৈ আছোঁ আৰু এইপিনে কলীয়া ভমৰা সেইটো মানে যায় তেজপুৰ যায় এইপিনে কাজিৰঙা আহি পালোঁ গৈ আছোঁ কাজিৰঙাৰ মাজে মাজে কিন্তু এতিয়ালৈকে এটা হেৰিয়ে দেখি পোৱা নাই গড় হাতী হৰিণ দেখি পোৱা নাই এক্সিডেণ্ট হৈছে তাতে খতৰনাক এক্সিডেণ্ট বাইকেৰে এক্সিডেণ্ট হ'ল দুখ পাইছে এয়া চাওক গড় এটা হৰিণ দেখি পালোঁ এই কাজিৰঙা এইপিনেদি মানে কাজিৰঙাৰ সোমাব পাৰি মানে গড় হাতী এনে দেখিব পাৰি সেই দোস্তু আমি আহিবলৈ বোকাখাট এতিয়া মানে কি ক'ম আৰু মানে বহুত ক'বলৈ আৰু মানে হেৰিয়ে নাই আৰু কি ক'ম মানে আৰু মানে গাড়ীখন নৰখিলে ন মানে ভোকত আহিব লগা হ'ল তেনেকৈ মানে বহুতো ভোক লাগিছে আৰু এতিয়া বোকাখাট আহি মানে বোকাখাট ৰখিল এতিয়া আহি এতিয়া আৰু মানে হোটেলত সোমাইছোঁ এতিয়া চাওক তো কিবা খাম মানে আৰু আপোনালোকে জানে নাই বোকাখাটত মানে পেৰা মেইন মানে বোকাখাটত পেৰা মানে কি ক'ম আৰু আপোনালোকে দেখিছেনে পেৰা কিন্তু বোকাখাটত মানে পেৰা বিখ্যাত তো আপোনালোকক দেখুৱাম আৰু খাই যাম মানে ময়ো আহিছোঁ যেতিয়া ভোক লাগিছে খাই লওঁ আৰু চকুতে মানে বুধিব পৰা নাযায় মানে এনেকুৱা লাগি আছিলে মানে বহুতো বিষাই আছে
মানে অৱস্থা একেবাৰে বেয়া, কি কবি আৰু একেবাৰে অৱস্থা বেয়া, ক'বলৈ মানে হেৰিয়ে নাই আৰু যাবলৈ আছে এতিয়া। এয়া আহি পালে আমাৰ খানা, ভাত খাম এয়া। আৰু এইজন মহান ব্যক্তিজন পূৰা ট্ৰেইনতো শুই আহিলে, বাছতো একদম মানে পূৰা শুই আহিলে আৰু এই হৈছে পেৰা, এই হৈছে বোকাখাটৰ পেৰা, এই বিখ্যাত। এতিয়া আৰু খানা খাওঁ আৰু এইবোৰ খাওঁ আৰু অকণ পেটত আৰু দিওঁ আৰু অকণ পেটটো কান্দি আছে নহয় ভোকতে। এতিয়া আৰু খাই লওঁ, আহিলোঁ আৰু আমি খাই খালি নাই লাহে পেট ভৰিল না। মানুহটোৰ বোলে কি একো খোৱা নাছিলে, পেট ভৰি খাই ল'লে ভাল হোটেলত সোমাই। গৈ আছোঁ আৰু এতিয়া আমি ঘৰৰ ফালে। গাড়ীখন একদম লগালগে আহিলে, আমি একো ল'বই নোৱাৰিলোঁ, একদম হোটেলৰ পৰা আমাক তেনেকৈ লৈ আহিলে, কি কবি আৰু মানে হোটেলৰ পৰা তেনেকৈ লৈ আহিলে। উঠ বুলি ক'লে আৰু উঠি আহিলোঁ আৰু গৈ আছোঁ আৰু। ঘৰ আহি পালোঁ, গা পা ধুই ল'লোঁ, একদম মূৰটো বিষাই আছে এতিয়া। তো আহি পালোঁ আৰু ঘৰ। তো আজি ভিডিঅ'টো ইমানতে সামৰণি। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।